এভৰিৱান লিমাশ্ৰীজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে ময়ো ভালেই আছোঁ এতিয়া ভিডিঅ'টো কৰোঁতে ৰাতিয়ে হ'লগৈ কথাখিনি কমকৈ ভাবি আজি মই লৈ আহিছিলোঁ আপোনালোকলৈ এটা সৰু ৰেচিপি থাম্বনেইলটো দেখি গম পাইছেই ৰেচিপিটো কি হয় বাহিৰতহে আমি মায়ে লৈ আছে ৰেচিপিটো হৈছে আমাৰ থেকেৰা দিয়া শিঙৰা মাছৰ টেঙা দিয়া জোল যিসকলে বনাই খোৱা নাই সেইসকলে এইটো ৰেচিপি বনাই পেলাই খাবচোন খুব ধুনীয়া হয় খাবলৈ আৰু টেঙা খাই ভাল পোৱা সকলৰ কাৰণেতো ক'বই নালাগে বৰ ধুনীয়া হয় আৰু মই বিশেষকৈ টেঙা খাই বিৰাট ভাল পাওঁ টেঙা জ্বলা নিমখীয়া এই তিনিটা মোৰ প্ৰিয় একদম আজিকালি অলপ চলপ মিঠা খাবলৈ লৈছোঁ তথাপিতো টেঙাটো খাই ভাল পাওঁ আমাৰ আকৌ কি হয় আমাৰ তাত ঘৰত এতিয়া যিহেতু মই বনালোঁ ঘৰতে ৰেচিপিটো কিন্তু মই কথাখিনি কৈ আছোঁ মাহঁতৰ ঘৰৰ পৰাহে বনোৱা কেইবাদিনো হ'ল দেওবাৰ এটাত বনাইছিলোঁ কিন্তু মই ভাবিছিলোঁ কথাখিনি নোকোৱাকৈও দিব পাৰিলোহেঁতেন কিন্তু মই ৰেচিপিটো ক'ৰ পৰা শিকিলোঁ কেনেকৈ শিকিলোঁ বোলো কথাটো আপোনালোকক কৈ দিওঁ তেতিয়া কৈ পেলাই মানে দেখালে ভাল হ'ব আৰু সেইটো কাৰণে কথাখিনি ক'ম বুলি ভাবিছিলোঁ ৰেচিপিটো শিকিছিলোঁ আমাৰ বৌটিয়ে বনায় মাক বৌটিয়ে বনায় এনেকৈ থেকেৰা সৈতে টেঙা দিয়া জোল খাবলৈ বিৰাট ধুনীয়া হয় তাৰপিছতে আমাৰ মায়েও বনায় ইমান ধুনীয়া হয় খাবলৈ তাৰপৰা সেইদিনাখন এওঁ ক'লে যে শিঙৰা মাছ ওলাইছে ঘৰলৈ নিওঁ নি তাৰ বোলো ঘৰততো টেঙা খোৱা মানুহ নাই মায়ে বিশেষকৈ আমাৰ টেঙা নাখায় মায়ে এনেই এইবোৰ নৰ্মেলকৈ খাই ভাল পায় টেঙা চেঙা বৰ এটা ভাল নাপায় মই সেইবোৰ টেঙা চেঙা খাই ভাল পাওঁ তাৰপিছত বোলো নালাগে খোৱা মানুহ নাই যেতিয়া কিনো বনাম তাৰপৰা ক'লে নাই একো নহয় বনোৱা বোলে বহুত দিন খোৱা নাই ময়ো খাম মই খাম বোলে ৰাতিলৈ থৈ দিবা ৰাতি খায়ো ইমান ভালো নালাগে আৰু দিনত যিমান ভাল লাগে তাৰপৰা ভাবিলোঁ না ঠিক আছে বনাওঁ থেকেৰা দি পেলাই এনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ বোলো মই কেনেকৈ বনাওঁ আৰু আকৌ থেকেৰা আমাৰ ঘৰত নাই সেইদিনাখন তাৰপিছত খুৰীহঁতৰ ঘৰত সুধিলোঁ বোলো খুৰী আছেনে থেকেৰা বোলে আছে মোক বোলে কেলৈ বোলো এনেকৈ মাছৰ জোল বনাবলৈ লাগে দিয়কচোন তাৰপৰা খুৰীৰ পৰা সেয়া থেকেৰা লৈ পেলাই বনালোঁ খাবলৈ বিৰাট ধুনীয়া হৈছিলে টেঙা খোৱাসকলৰ কাৰণে এইটো ৰেচিপি হয় খাব গৰমত খাবলৈ বিৰাট ধুনীয়া আৰু আমাৰ অসমীয়া যিহেতু থলুৱা খাদ্যবিলাক খাবলৈ ধুনীয়াই হয় আৰু আজিকালি কি হয় আমি বেছিকৈ মছলা পাতিবিলাকে খাওঁ যিটো অতি আৰু আমাৰ অসমীয়া মানুহবিলাকে কি হয় আমি অসমীয়া মানুহে বেছিকৈ মছলা খাব নোৱাৰোঁ সেইটো কাৰণে এনেকুৱা খাদ্যবোৰ মাজে সময়ে খাব লাগে খালে ভালো কিন্তু মছলা নিদিলে আমি আজিকালি এনেকুৱা লাগে যেন মছলা অকণ দি দিলেহে যেন খাবলৈ টেষ্টটো হ'ব তেনেকুৱা লাগে সেইটো কাৰণে চবতে মছলা দিয়ে খোৱা হয় যদি পাৰে এইটো আৰু যিসকলে খাইছে বাৰু প্ৰায়সকলে কিন্তু কিছুমানে হয়তো নাইও খোৱা এনেকৈ সেইসকলে বনাই পেলাই খাবচোন আৰু খাই কেনেকুৱা পালে মোক জনাব আৰু ঠিক আছে বেছি কথা নকওঁ ভিডিঅ'টো বহুত দীঘলৈ গৈ থাকিব কথা গৈ থাকিলে আৰু এইবিলাক থেকেৰা আগতে আমাৰ ঘৰত থেকেৰা আমাৰ আইতাহঁতে বনায় আমাৰ ঘৰতে বহুত কলহ থেকেৰা বনাই থৈ দিছিলে আইতাই তাৰপিছত আজি আকৌ মাক সুধিলোঁ যে থেকেৰা আছে নি তাৰপৰা মায়ে ক'লে নাই শেষ হ'ব হ'ল আগতে আমাৰ আইতাহঁতক দেখোঁ পেটৰ অসুখ হয় নহয় যেনিবা চিকুটা মাৰি ধৰিলে বা পেটৰ কিবা এটা হ'ল আইতাই কি কৰে এনেকৈ বাতি এটাত পানী ল'লে থেকেৰা কেইজিলামান তিয়াই থ'লে তাৰপিছতে থেকেৰা পানীকণ খাই দিয়ে থেকেৰা পানী খালে আইতাহঁতৰ পেটৰ অসুখ মানে ভাল হৈ যায় সেয়াই আৰু আগৰ দৰৱবিলাক কিন্তু আমাৰ আকৌ আজিকালি কি হয় টেবলেট নাখালেতো ভালেই নহয় সেইটো কাৰণে এই থলুৱা খাদ্যখিনি আমাৰ খাব লাগে আৰু এইবোৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয় কিন্তু মই আজি ভাবিছিলোঁ যে মই আপোনালোকক আইতাকো দেখুৱাম আইতাৰ যিহেতু আমাৰ বহুত বয়স হ'ল এতিয়া 97 বছৰ হ'ল 97 ইয়াৰ্ছ হ'ল আইতাৰ আইতাহঁতে আগতে এইবিলাক কি খাইছিলে কি বৈছিলে মই ভাবিছিলোঁ যে আইতাক দেখুৱাই পেলাই কথাখিনি মানে সেই থেকেৰা কথা মাক সুধিলোঁ দিনত যে থেকেৰা মা আছে নি তাৰপিছত থেকেৰা সেয়া আইতাহঁতে বনোৱাহে তাৰপৰা মই ভাবিলোঁ আইতাকে দেখুৱাই পেলাই কথাখিনি সুধি পেলাই আপোনালোকক দেখুৱাওঁ তাৰপিছতে নাই আইতাৰ লগত কথা পাতিলে ভিডিঅ'টো বহুত দীঘলৈ গৈ থাকিব সেইটো কাৰণে আইতাক বেলেগ এদিন আপোনালোকক দেখুৱাম আজি মই এনেকৈ কৈ দিছোঁ আৰু কেনেকৈ শিকিলোঁ কি কথা আপোনালোকে এতিয়া মই কেনেকৈ বনাইছোঁ চাওক আৰু বনাই মেলি চাব খাব ভালো পাব খাবলৈ আৰু কেনেকুৱা পালে মোক জনাব যিহেতুকে মই চেনেলটো নতুনকৈ খুলিছোঁ আপোনালোকে অকণমান কমেণ্ট দিব আৰু বনালে মেলিলে খালে তেতিয়া ভাল লাগিব মোৰ আৰু নতুন ভিডিঅ' দিবলৈও ভাল লাগে ঠিক আছে বেছি কথা নকওঁ আপোনালোকে মই কেনেকৈ বনালোঁ চাওক আৰু বনাই পেলাই খাব আৰু এইফালে আছোঁ মীৰা বাইদেৱে মোক ধুনীয়াকৈ মাছ বাছি দিছে এটা বাতিত সেইবোৰ নাৰ বাটম আছে দেই গোটেইখিনি শিঙৰা মাছ নহয় মই তাৰে কেইটামান পটাপট বাছি দিবলৈ ক'লোঁ মোক বাছি দিলে তাৰপিছত বাছি হৈ যোৱাৰ পিছত মই আলু এটা ধুনীয়াকৈ বইল কৰি ল'বলৈ ধুই লৈছোঁ আলু এটা সিজাই ল'ব আৰু মাছ আমি দুটা মানুহে ল'লোঁ ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ এইফালে কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম
মাছখিনি গোটেইখিনি একেলগতে প্ৰথমতে দি নিদিওঁ, কাৰণ কেতিয়াবা ভাগি যায় যে, জোল বনাম যেতিয়া ভাগি গ'লে ভাল নহ'ব যে, সেইটো কাৰণে লাহে লাহেকৈ অলপ কম কমকৈ দি মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তেল প্ৰথমতে সৰহ হৈছিলে বাৰু, পিছত মই অলপ কমাই ল'লোঁ তেল। এয়া ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ এটা এটাকৈ। এয়া ফুটে খালি মাছখিনি অলপ কেতিয়াবা। এয়া এতিয়া মই বাকীকেইটা মাছ ধুনীয়াকৈ এটা এটাকৈ দি দিম। এয়া আপোনালোকে গোটেইখিনি দিও ফ্ৰাই কৰিব পাৰিব আৰু, মানে কেতিয়াবা ভাগি যায় যে, মই সেইটো কাৰণে লাহে লাহে অকণ মাছ ফ্ৰাই কৰোঁতে মোৰ সময়ো লাগে বাৰু। এয়া এতিয়া ইয়াত তেল কমাই ল'লোঁ, ইয়াতে মিঠি গুটি কেইটামান দি দিলোঁ। এয়া মিঠি গুটি আৰু ক'লা হৈ গ'লে ইয়াতে সেয়া সিজাই থৈছিলোঁ যে আলু, এয়া আলু ধুনীয়াকৈ ভাঙি দিলোঁ। ভাঙি পেলাই ইয়াতে আকৌ নিমখ হালধি অকণমান দি পেলাই আলুখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া আলু ধুনীয়াকৈ ভাজি ল'ম। আৰু পাঁচফোৰণ নিদিব দেই, টেঙা জোলত সদায় মিঠি গুটি দিলেহে খাবলৈ ভাল হয়। ইয়াতে এতিয়া নিমখ হালধি দি পেলাই ভাজিম আৰু, বৰ বেছি টান নহয়, পটাপট হয়। এইফালে দেখিছে এয়া মচুৰ দাইল হয়, এয়া মচুৰ দাইলৰ মই পানী অকণ ওপৰে ওপৰে কাটি লৈছিলোঁ। ধুনীয়াকৈ এয়া বাতি এটাত ধুনীয়াকৈ কাঢ়ি লৈছিলোঁ। আপোনালোকে মচুৰ দাইল নিদিবও পাৰে, পানী দিলেও হয়। মই আমাৰ মচুৰ দাইল বনাইছিলে যেতিয়া মচুৰ দাইলৰ পানী অকণ দি দিছিলোঁ। তাৰমানে মচুৰ দাইলৰ পানীকণ দিলে খাবলৈ টেষ্টটো বেছি ধুনীয়া হয়, সেইটো কাৰণে মচুৰ দাইল অকণ দি দিছিলোঁ। এয়া মই বাতিত ধুনীয়াকৈ লৈ লৈছিলোঁ ওপৰে ওপৰে। এয়া আলু ভজা হৈ গ'ল, ইয়াতে এতিয়া মই দাইলখিনি দি দিম। এয়া দাইল এফালে বাতিত থৈ দিছিলোঁ, এয়া দাইলৰ ওপৰৰ পানীকণহে দিব, সিতাবোৰ নিদিব খালি। মোৰ অকণমান সিতা গ'ল আৰু, তথাপিতো বৰ বেয়া হোৱা নাই, খাবলৈ ভাল হৈছিলে। আৰু এইফালে এইটো বাতিত পানী ল'লোঁ, পানী লৈ পেলাই এইফালে থেকেৰা কেইজোলামান ল'লোঁ। যোনে যিমান টেঙা খায় আৰু, মই অকণমান বেছিকৈ খাওঁ কাৰণে অকণমান সৰহকৈ লৈছিলোঁ। এইফালে থেকেৰা মোৰ এনেকৈ অকণমান পিটিকি লৈছোঁ, তিয়াই থ'লেও ভাল হয়। মোৰ তিয়াবলৈ মানে নাছিলে যে আমাৰ ঘৰত থেকেৰা, খুৰীহঁতৰ ঘৰৰ পৰাহে আনিছিলোঁ। এয়া এতিয়া থেকেৰা পানী ইয়াত দি দিলোঁ। দিয়াৰ পিছত থেকেৰা পানী দিয়াৰ পিছত জোলখন ক'লা হৈ যায় আৰু, থেকেৰা ৰংটো আহি যায় যে। এয়া হৈ গ'ল আৰু, নালাগে এতিয়া উতলিব। উতলাৰ পিছত মাছকেইটা, ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিম ধুনীয়াকৈ। তাৰপিছত খাবলৈ ৰেডি হৈয়ে যাব। পটাপট হয় আৰু, আপোনালোকে খাব পাৰিব। আৰু আলু নিদিবও পাৰে দেই, আলু নোখোৱাসকলে নালাগে দিব, মই খাওঁ কাৰণে দিছোঁ আৰু আমি। আৰু মচুৰ দাইলৰ পানী নিদিলেও হয়, পানী দিলেও হয়। মই বনাইছিলে কাৰণে দি দিলোঁ, খাবলৈ তেতিয়া বেছি ভাল হয় আৰু। এতিয়া এয়া ফ্ৰাই কৰি থোৱা মাছকেইটা ধুনীয়াকৈ দি দিছোঁ। এতিয়া ধুনীয়াকৈ উতলিলে আৰু হৈ গ'ল ৰেডি। এয়া চাওক কি ধুনীয়া হৈছে। আপোনালোকে কিন্তু এবাৰ বনাই পেলাই খাব দেই, বৰ ধুনীয়া হয়। আৰু কেনেকুৱা পালে জনাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে, মোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক কি সুন্দৰ হৈছে, দেখিবলৈও ধুনীয়া হৈছিলে, খাবলৈও ভাল হৈছিলে। আপোনালোকে কিন্তু ট্ৰাই কৰি চাব দেই।